ওপৰৰ ফটোখনত যিজন ব্যক্তি দেখা পাইছে সেই ব্যক্তিজনৰ নাম দশৰথ মাঝি। দশৰথ মাঝি অনুপ্ৰেৰণাৰ এক অন্য নাম, সাহসৰ এক অন্য নাম, উদ্যমৰ এক অন্য নাম। কিয় কৈছোঁ? তেখেতৰ জীৱনত এক ইমানেই সুন্দৰ অনুপ্ৰেৰণামূলক কাহিনী জড়িত হৈ আছে, যিটো মই আপোনালোকৰ আগত এতিয়া অৱগত কৰিবলৈ আগবাঢ়িছোঁ। তেখেতৰ পত্নীৰ নাম আছিল ফাগুনী দেৱী। তেখেতৰ ঘৰ আছিল বিহাৰৰ কেহেলৰ নামৰ এখন অতি ভিতৰুৱা গাঁৱত। গাঁওখনৰ কাষতে এটি পাহাৰ আছিল। সেই পাহাৰটো থকাৰ বাবেই তেওঁলোকে সহজে যাতায়াত যোগাযোগ এইবিলাক কৰিব পৰা নাছিল। তেওঁলোকে চিকিৎসালয়লৈ গ'লে, বিদ্যালয়লৈ গ'লে বা আন ঠাইলৈ যাব লগা হ'লে সেই পাহাৰটো পাৰ হৈ যাব লাগিছিল। পাহাৰটো থকাৰ বাবেই তেওঁলোকে প্ৰায় 55 কিলোমিটাৰ বাট কৰি বাই বজাৰ সমাৰ, চিকিৎসালয় এইবিলাকলৈ যাব লগা হৈছিল। এনেদৰে তেওঁলোকে জীৱন ধাৰণ কৰি থাকোঁতেই এদিন তেওঁৰ পত্নীয়ে পাহাৰ পাৰ হৈ গৈ বজাৰ সমাৰ কৰি ঘৰলৈ কিবা খাদ্য সামগ্ৰী লৈ আহি থাকোঁতে পাহাৰ পাৰ হোৱা অৱস্থাত পিছল খাই পৰিলে যথেষ্ট আঘাতপ্ৰাপ্ত হ'ল। আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁলোকে নিজৰ ঘৰত চিকিৎসাৰ ব্যৱস্থা কৰিলে। কিন্তু আপোনালোকে গম পাইছেই যে পাহাৰটোৰ বাবে তেওঁলোকে চিকিৎসালয়লৈ ভালদৰে যাব নোৱাৰে। সেইকাৰণে সেই চিকিৎসাৰ অভাৱতেই ফাগুনী দেৱীৰ দেহাৱসান হ'ল। দশৰথ মাঝি যথেষ্ট দুখিত হ'ল। তেওঁ দেখিলে যে সেই পাহাৰটো হ'ল তেওঁলোকৰ সমস্যাৰ এক অন্য নাম। সকলো কামৰে বাধা স্বৰূপে এই পাহাৰটোৱে থিয় দিয়ে। তেওঁৰ মনতে এটা সংকল্প ল'লে যে তেওঁ পাহাৰটো কাটি এটা সুন্দৰ পথ নিৰ্মাণ কৰিব। সেই দৃঢ় প্ৰতিজ্ঞাৰে তেওঁ হাতত এটা হাতুৰি আৰু এটা চেনি লৈ নিজৰ কামত অগ্ৰসৰ হ'ল। দিনত তেওঁ হাজিৰা কাম কৰে, বাকী সময়খিনি তেওঁ পথ নিৰ্মাণ কৰিবৰ বাবে নিতৌ শিল কাটে। প্ৰথমে তেওঁ গাঁৱৰ সকলো মানুহেই হাঁহিছিল, পগলা বুলি কৈছিল। সকলো অবাক হৈ গৈছিল যে মানুহজনে কি কামত হাত দিছে। সকলোৱে কৈছিল এয়া সম্ভৱ নহয়। কিন্তু তেওঁ কাম আৰম্ভ কৰিছিল 1960 চনত আৰু 1982 চন অৰ্থাৎ প্ৰায় 22 বছৰ কাল তেওঁ শিল কাটি 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 110 মিটাৰ দীঘল এটি সুন্দৰ পথ নিৰ্মাণ কৰিলে, যিটোৰ বহল 9 মিটাৰ, দ 7 মিটাৰ। এই পথটো নিৰ্মাণ কৰাৰ ফলত গাঁওবাসীয়ে যি 55 কিলোমিটাৰ ঘূৰি চিকিৎসালয় বা আন ঠাইলৈ যাব লগা হৈছিল, সেই 55 কিলোমিটাৰ পথ মাত্ৰ 15 কিলোমিটাৰলৈ হ্ৰাস পালে। তেখেতৰ চেষ্টাতেই গাঁওবাসীয়ে এক নতুন জীৱন পোৱাৰ দৰে হ'ল। তেখেতৰ যি অমৰ পত্নী প্ৰেম তথা দৃঢ় সংকল্প থকা মন, তেখেতৰ যি সাহস, এই সাহসক আমি ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। তেখেত অমৰ হৈ থাকক। আৰু লগতে আমি ইয়াকো ক'ব পাৰোঁ যে দশৰথ মাঝিৰ দৰে যি দুৰ্দান্ত সাহসেৰে এনে এক অসাধ্য সাধন কৰিব পাৰিলে, আমিও তেখেতৰ আদৰ্শ লৈ আমাৰ জীৱনত কিবা কৰণীয় কাম কৰিব লগা থাকিলে নিশ্চয় আমিও কৰিবলৈ সফল হ'ম। এই কাহিনীটোকে আপোনালোকৰ আগত অৱগত কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ উপকৃত যেন অনুভৱ হয়, অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।